এইটো কি কাৰণে হৈছে মানে আমাৰ গাঁৱত UPPL আৰু BJPৰ মেম্বাৰসকলে এই মানুহক অৰুণোদয় দিব বুলি মানে লোভ দেখাই মানুহৰ পৰা এই ডকুমেণ্টবিলাক লৈছে, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড এইবিলাক লৈ এই ফৰ্মটো এখেতে নিজে ৰাখি বাকী ডকুমেণ্টবিলাক পুখুৰীত পেলাই দিছে। এটা আমি পাইছি। ক'ত পৰা পাইছে এইটো? এটা এই পুকুরতে ইয়াতে পুখুৰী। নামত। এটা কি অৰুণোদয়ৰ জন্য কিবা হ্যাঁ, পইচা দিছে নেকি? পইচা পাতি এইটো পাব্লিকৰ পৰা লৈছে। নিয়ে থাকছে। পইচা নিছে নেকি? হ্যাঁ, নিচে অনেকে নিছে। 100-200। ওটো মূল্যবান অৰুণোদয় ফর্মটো কিয় পেলাইছে? এখন কিশোর জনের নিচে কিশোর জন ফেলাছে এরা জানে, আমরা তো জানি না। এখন আৰু কাই দিছে এইটো ফর্মটো? ফর্মটো অৰুণোদয় ফর্মটো ফর্ম কেন দেন করব না তো। না এবার আৰু UPPL মেম্বাৰসকলে অৰুণোদয় ফৰ্ম আনি আমাৰ ৰাইজক মানে লোভ দেখাইছে। লোভ দেখাই এই ডকুমেণ্টবিলাকে লৈছে, মানে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, একাউণ্ট এইবিলাক লৈ আজি দেখা গ'ল যে এই ফৰ্মবিলাক এখেতেই এই ডকুমেণ্টবিলাক পুখুৰীত পেলাই দিছে, এখেতে দেখা পাইছে। তুই আনছে এই হ্যাঁ, আমি দেখা পাইছি। আমি কেন এই দোকান বহুত রাজ দেখছে। কাই আনছে এইটো অৰুণোদয় ফর্মটো? এটা দূরে আমার ঘর একজন আছে এগুলা।